কি হল বন্ধু, ইমান চিন্তা কৰি আছা যে? ইমান চিন্তা কৰিব নালাগে। আগতে হৈ যোৱা কথাখিনি পাহৰি যোৱা, নতুনকৈ হোৱা কথাখিনি মনত ৰাখা। হে আজিৰ দিনটো কেনেকৈ তোমাৰ পাৰ হৈ গ'ল, এইখিনি কথা ভাবি থাকি একো লাভ নাই। চিন্তা কৰিবলৈ হ'লে অহাকালিৰ দিনটোক লৈ চিন্তা কৰা যে অহাকালি মই বেছিকৈ পঢ়িম, বজাৰত যাম, অফিচত যাম, হাৰ্ডৱাৰ্ক বেছিকৈ কৰিম যাতে মোৰ ফিউচাৰ ভাল হয়। এইখিনি কথা সদায় শুই যোৱাৰ আগতে এবাৰ মনত পেলালে 100% চিয়'ৰ তুমি এদিন ছাকচেছ হৈ যাবা। পাষ্ট অলৱেজ পাষ্ট কেতিয়াও প্ৰেজেণ্ট হ'ব নোৱাৰে। পাষ্টৰ কথাখিনি চিন্তা কৰি কৰি নিজৰ জীৱনটো বৰবাদ কৰি আছা। তুমি এটা ছোৱালীক বহুত ভাল পাইছা, কিন্তু সেই ছোৱালীজনীয়ে এতিয়া তোমাক পচন্দ নকৰে, কাৰণ তুমি এটা ভাল জব নকৰা আৰু এতিয়াও দেউতাকৰ হোটেলত খাই আছা। হে তোমাৰ মহামূল্যৱান সময়বোৰ তাৰ পিছে পিছে ঘূৰি নষ্ট কৰিছা। পিছত কি হ'ল, এইজনী ছোৱালীয়ে তোমাক এৰি গুচি গ'ল, কিন্তু তুমি এটা পাগল ল'ৰা, তাৰ কথা এতিয়াও চিন্তা কৰি আছা। মোৰ কথা শুনা, আগতে হৈ যোৱা কথাবোৰক লেট দেম গো বুলি ধৰি লোৱা আৰু নিজৰ ফিউচাৰৰ কথা চিন্তা কৰা। গভৰ্ণমেণ্ট জবৰ এপ্লাই কৰা আৰু ভালদৰে ইণ্টাৰভিউ দিয়া। জবটো হৈ গ'লে চাবি তোমাক এৰি যোৱা ছোৱালীজনীয়ে তোমাক দেখি আফচোচ কৰিব আৰু লগতে তোমাৰ লগত ৰিলেশ্যনত আহিবলৈ ট্ৰাই কৰিব। তেতিয়া তুমি এটিটিউড দেখাই ঘৰত উভতি আহিবা আৰু নিজকে গৌৰৱ অনুভৱ কৰিবা।